কি খবৰ সকলোৰে বহুত দিনৰ মূৰত আহিছোঁ আজি মই ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ বহুত দিন ভিডিঅ' দিয়া হোৱা নাই কাৰণ ক'তো ওলাই যোৱাও নাই ঘৰত থাকি নেকি ভিডিঅ' দিম সেইভাবে দিয়া নাই আৰু ভিডিঅ' কৰিবলৈ ট্ৰাইপড এডাল আনিলোঁ এডাল দেখিছেনে পিছফালে এতিয়া অলপ সুবিধা হ'ব ভিডিঅ' কৰিবলৈ আজি ব্লগটো মই ইয়াতে ষ্টাৰ্ট কৰিছোঁ এতিয়া ৰাতিপুৱা 10টামান বাজিলে মই এতিয়াহে গা পা ধুই আহিলোঁ আৰু খোৱা লোৱা হোৱাই নাই এতিয়াহে খাম আগতে চুলিখিনি শুকাই লওঁ চুলিখিনি আজি ধুলোঁ গতিকে ভিডিঅ'টো চাই থাকক আৰু আজি অলপ ফুৰিবলৈ ওলাই যোৱা হ'ব ক'ত যাওঁ আপোনালোককো দেখুৱাম গতিকে চাই থাকিব ভিডিঅ'টো আৰু যিয়ে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো হিট কৰি অল কৰি থ'ব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিব গতিকে বলক ভিডিঅ'টো চাওক এয়া মই চুলিখিনি ড্ৰাই কৰিবলৈ লৈছোঁ কাৰণ মই বজাৰলৈ ওলাই যাম এনেই মই চুলিখিনি ঘৰত থাকিলে ড্ৰাই নকৰোঁ কাৰণ এইটোৱে সদায় ড্ৰাই কৰিলে বেয়া চুলিখিনি ফাটি যায় আজি বজাৰত যাওঁ বাবে কৰি লৈছোঁ আৰু চুলি শুকোৱাৰ লগতে মাজে মাজে টিভিও চাই আছোঁ এয়া টিভিত মেহেন্দিয়ে ৰচনাৱালী দি আছে আৰু কোনে কোনে এইখন চিৰিয়েল চাই মোক জনাবচোন মই চাই খুব ভাল পাওঁ আৰু সদায়ে চাওঁ মিছ নকৰোঁ কমেণ্ট বক্সত জনাবচোন এয়া আবেলি সময়ত ফুৰিব যোৱাৰ অকণমান দৃশ্য মই আপোনালোকক দেখুৱাই লৈছোঁ ইয়াত আবেলি বহুত মানুহ হয় সকলোৱে খোজকাঢ়িব যায় কাৰণ বহুত বতাহ লাগি থাকে গৰমৰ অনুভৱ তাত নহয় পাহাৰ যিহেতু গছ গছনি বহুত আৰু ঠাইখিনি বহুত ঠাণ্ডা আমিও গৈছিলোঁ গতিকে লাষ্টলৈ ভিডিঅ' চাব তেতিয়াহে দেখা পাব এয়া ৰাতিপুৱাৰ কিছু সময়ৰ মোৰ শাৰীৰিক চৰ্চাৰ ফটো ভিডিঅ' কৰা নহ'ল কেইখনমান এনেই ফটো ৰাখিছোঁ অকণমান ব্যায়াম কৰোঁ আৰু মই বজাৰ গৈছিলোঁ বজাৰৰ পৰা কিছুমান সামগ্ৰী ঘৰৰ লাগতিয়াল লৈ আহিলোঁ আৰু এইখিনি মই এতিয়া অজৰাই লৈছোঁ লৈ গা পা ধুব লাগিব কাৰণ বাহিৰত গৈছোঁ গোটেই সামগ্ৰীখিনি মই ভালকৈ ধুই ল'ম সেইবাবে এনেকৈ উলিয়াই লৈছোঁ আৰু ভিডিঅ'টো পূৰা স্পীডত চলিছে এয়া এডিটিঙৰ কামান এডিটিং কৰি দিছোঁ এনে অকণমান স্পীড কৰি দিছোঁ আৰু মই সামগ্ৰীবোৰ এনেকৈ গোটেইখিনি আগতীয়াকৈ আনি ধুই বহুত টাইমৰ কাৰণে নুচোঁ যেতিয়াই আহোঁ আহি পেলাই গা ধুই নোচোৱাকৈ ৰাখি দিওঁ এনেকৈ তাৰপিছতহে ফ্ৰিজত ভৰাই ৰাখোঁ আপোনালোকেও তেনেকুৱা কৰিব আৰু এয়া মই ৰাতিপুৱা মোৰ কাৰণে ব্ৰেকফাষ্ট বনাবলৈ লৈছোঁ কেইখনমান ৰুটি বনাম আৰু অকণমান ঘি দি দিছোঁ ৰাতিপুৱা তেওঁ নোখোৱাকৈয়ে গ'লগৈ কাৰণ উঠাত দেৰি হৈছিলে আৰু ৰাতিপুৱা বেছিভাগ নাখায় হস্পিটেলতে চাহ পানী খাই চাগে তাতে সেইকাৰণে ৰাতিপুৱা বেছিভাগ নোখোৱাকৈয়ে যায় কেতিয়াবা বাৰু খায় আৰু সেইকাৰণে ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো অকল মোৰ কাৰণে বনাবলগীয়া হয় এয়া মই ৰুটি বনাইছোঁ আৰু ব্ৰেকফাষ্ট কৰি লৈ মই লাঞ্চৰ কাৰণে ৰেডি এয়া মোৰ ৰুটি ঘুগুনি আৰু ঘুগুনিখিনি ৰাতিৰে আছিল ফ্ৰিজত ৰখা আছিল আৰু এতিয়া মই খাই লওঁ এইখিনি খাই মই লাঞ্চ বনাম আজি যিহেতু ফুৰিবলৈ যোৱা হ'ব খোৱা বোৱা অলপ সোনকালে কৰি কাম বন কৰি আজৰি হ'ম বাচন বৰ্তন ধুই গতিকে খাই ল'লোঁ এয়া লাঞ্চত ফ্ৰাইড ৰাইচ বনাইছিলোঁ আৰু ভিডিঅ'টো দীঘল হ'ব সেইবাবে এইবিলাক দেখুওৱা নহ'ল আৰু এতিয়া আমি ফুৰিবলৈ যাব ওলাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ GMCH পাহাৰৰ ফালে কিনকিনীয়া বৰষুণ দিছে ফুৰিবলৈ আহিলোঁ আৰু অলপমান বৰষুণ দিলে বাৰু বেয়া পোৱা নাই গৰমটো কমিছে অকণমান হস্পিটেলত সোমাইছিল কিবা এটা কাম আছিলে আৰু তাৰপিছত আমি আহিলোঁ অলপ বৰষুণ দিছে সেইবাবে নামিব নোৱাৰিম চাগে কাৰণ এনেইতো এনেকুৱা বৰষুণত তিতিব পালে মই ভালেই পাওঁ কিন্তু যিহেতু এতিয়া কৰোণা টাইম কিবাকৈ জ্বৰ লাগিলে প্ৰব্লেম হ'ব সেইবাবে নানামো চাগে পাৰিলে নামিম যদি বৰষুণ কমে এয়া মই অকণমান নামি দিছোঁ বৰষুণটো এতিয়া নাই কমিছে আৰু মানুহবোৰ এনেকৈ খোজকাঢ়িব আহে বহুত মানুহ হয় আমিও প্ৰায়ে যাওঁ কিন্তু কৰোণা টাইমৰ পৰা অলপমান কমিছে যোৱাটো আৰু এইফালে গুৱাহাটী মেডিকেল কলেজখন আছে সেইকাৰণে বেছিভাগ ষ্টুডেণ্ট ইয়াতে দেখা পাব মই অকণমান কেমেৰাটো ঘূৰাই চাৰিওফালে দেখাই দিছোঁ চাৰিওফালে গোটেই গ্ৰীনেই গ্ৰীণ একদম গ্ৰীনাৰী আৰু যাই সেইকাৰণে খুব ভাল লাগে মনটো ফ্ৰেছ ফিল হয় কাৰণ গছ গছনি বা সেউজীয়া এইবোৰ মই ভাল পাওঁ আৰু মোৰ ল'ৰাবোৰে তাতে কচৰত কৰি আছে আৰু এনেকৈ ষ্টুডেণ্টবিলাক দেখা পালে নিজৰ কলেজীয়া জীৱনলৈ মনত পৰে বেছি দিন বাৰু 2017 চনত মই কলেজ এৰিছোঁ
BA কমপ্লিট হৈছে, তাৰপাছত আৰু 2 বছৰ DLED কৰিলোঁ, যিহেতু 19ত এৰিছোঁ আৰু পঢ়া জীৱন, গতিকে 2 বছৰ বা 3 বছৰমান হ'ল আৰু তথাপিও কিবা বহুত দিন হ'ল এনেকুৱা যেন লাগে। আৰু ষ্টুডেণ্টবোৰ দেখা পালে আগৰ ফূৰ্তিবিলাকলৈ মনত পৰে। এতিয়া আৰু এনেও ৰুমত আবদ্ধ, তাতে আৰু কৰোণা টাইম, গতিকে সেই দিনবোৰ খুব মিছ কৰোঁ, বেয়া লাগে কেতিয়াবা। গাড়ীৰ ভিতৰত বহি আকৌ অকণমান আগুৱাই গ'লোঁ। পাহাৰখন বহুত দীঘল, আগলৈ বহুতখিনি যাব পাৰি। আমি গোটেইখন নগ'লোঁ, বেলেগ দিনা কেতিয়াবা যদি যাওঁ দেখুৱাম বাৰু, আৰু বাইকত গ'লে ভালকৈ কেমেৰা কৰিব সুবিধা হয়। কেতিয়াবা মই গোটেই পাহাৰখন আপোনালোকক দেখুৱাম, খুব ভাল লাগে। আৰু কৰোণা যেতিয়া যাব মানুহ বহুত বেছি হ'ব, আৰু তেতিয়া গৈ বেছি ভাল লাগে। এতিয়াও বাৰু মানুহ আছে। আৰু আমি গাড়ীত বহিলোঁ মানে আৰু বৰষুণ দিলে অলপমান, আৰু গাড়ীত অলপ চাউনত গান বাজি আছে, ভাল লাগিছে পৰিৱেশটো। বাহিৰত যেতিয়া ওলাই যাব পাওঁ মনটো খুব ভাল লাগে, কাৰণ ৰুমৰ ভিতৰতে সোমাই থাকোঁ, বহুত মনটো ডিপ্ৰেশ্যন হৈছে। অলপ বৰষুণ দি আছে, মই হাতখনেৰে বৰষুণৰ টোপালবোৰ চুইছোঁ, ভাল লাগিছে। এনেকৈও কেতিয়াবা ভাল লাগে, যিহেতু এতিয়া বাহিৰলৈ ক'তো তেনেকৈ ওলাই যাব নোৱাৰি, গতিকে যিকণ সময় বজাৰলৈ ওলাই যাওঁ বা এনেই অলপ বাহিৰলৈ ওলাই যাওঁ, মনটো খুব ভাল লাগে। সেইখিনি সময়লৈ ৰখি থাকোঁ, আৰু সেইখিনি সময়ে উলিয়াব টান পায়, বাহিৰলৈ ওলাই যাব নোখোজে, কাৰণ তেওঁ ডিউটি কৰি আছে, গতিকে ইমান বেছি অনুভৱ হোৱা নাই। কিন্তু মই যে অকলে ৰুমত থাকোঁ, সেইকাৰণে মোৰ বেছি অনুভৱ হয়, আৰু ভাল লাগে সেইকাৰণে অলপমান ওলাই গ'লোঁ। আৰু আমি এতিয়া উভতিলোঁ, কাৰণ সন্ধিয়া লাগিবই সেইকাৰণে। আৰু তেওঁ ডিউটিৰ পৰা আহিয়ে মোক ওলাই লৈ আহিছে, গতিকে ৰেষ্ট ল'ব, খাই বৈ আহিছোঁ। আৰু অকণমান সময় এনেকৈ ওলালে মনটো মুকলি লাগে। আপোনালোকেও এনেকৈ ওলাই যাব, তেতিয়াহে মনবিলাক ভাল হৈ থাকিব। আৰু পাহাৰখন খুব ওখ, শিল আছে, আৰু ৰাস্তাবিলাক পকী, ধুনীয়া ৰাস্তা। সেইফালে ওলাই আৰু ইফালে এলিমেণ্টাৰী অফিচ ওলাব পাৰি। এইফালে মেইন ৰোড নহয় যিহেতু বেছি গাড়ী নচলে, কিন্তু উবেৰ বা তেনেকুৱা ব্যক্তিগত গাড়ীবোৰ চলে। কিন্তু এতিয়া যিহেতু 2টা বজাৰ পিছৰ সময়, সেইকাৰণে গাড়ীবোৰ ইমান দেখা পোৱা নাই, অকল বাইকবোৰ দেখিছে। আৰু চাৰিওফালে সেউজীয়া, মোৰ মনটো ভাল লাগিল। ওলাই অহাৰ কাৰণে মনটো বহুত ফ্ৰেছ ফিল কৰিলোঁ। এই গ্ৰীণবোৰ দেখি মনটো, দেহটো চকুজুৰি সজীৱ হৈ গ'ল একদম। আৰু কৰোণা টাইমত এনেকৈয়ে আমাৰ মনবোৰ আমি পাতল কৰি ৰাখিব লাগিব, কাৰণ ওলাই